নমস্কাৰ, মই ৰঞ্জন বৰা। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ, যাৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিব। বৰ্তমান কৰোণা মহামাৰীৰ পৰিস্থিতিৰ ফলস্বৰূপে বিদ্যালয়, স্কুল, কলেজ সকলো বন্ধ আছে। তাৰ ফলস্বৰূপে চৰকাৰে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হ'ব পাৰে তেওঁলোকৰ বাবে 15 দিনীয়া স্বশিক্ষণ সমল দিছে, যাৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকল ব্যস্ত থাকে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। সেয়েহে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ সেই 15 দিনীয়া পেকেজটো মই বুজাই দিব বিচাৰিছোঁ, তাৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰে। পোনপ্ৰথমে মই অসমীয়া ছাবজেক্টটো বুজাই দিম তোমালোকক। প্ৰথমটো হৈছে 4ৰ্থ শ্ৰেণীৰ পুনৰালোচনাৰ পৰা আহিছে, কাৰণ 4ৰ্থ শ্ৰেণীৰ সম্পূৰ্ণ ক্লাছ তেওঁলোকে কৰোণা মহামাৰীৰ ফলস্বৰূপে তেওঁলোকে নাপাইছিল, সেইবাবে ইয়াত 4ৰ্থ শ্ৰেণীৰ পুনৰালোচনা কৰিছে। পোনপ্ৰথমে আছে তলৰ দফাটো পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ লিখোঁ আহা। এইটো প্ৰথম দফাত আছে, আজি সোমবাৰ, আজি সীমান্তৰ জন্মদিন, মাকে তাৰ বাবে নামঘৰত শৰাই দিব। ৰুণজুন, মিতা, চিৰঞ্জীৱ, কৰিম, ৰতন আদি সীমান্তৰ লগৰীয়া। এই দফাটোৰ পৰা তলৰ প্ৰশ্নখিনিৰ উত্তৰ আমি কৰিব লাগে। পোনপ্ৰথমেই আছে সীমান্তৰ জন্মদিন কোন বাৰত হ'ব। এতিয়া সীমান্তৰ জন্মদিন এইখনত আছে, সীমান্তৰ জন্মদিন আমি বিচাৰিব লাগিব। সীমান্তৰ জন্মদিন ইয়াত দিছেই, আজি সোমবাৰ, আজি সীমান্তৰ জন্মদিন। এতিয়া সীমান্তৰ জন্মদিন কোন বাৰত হ'ব? সোমবাৰত। মাকে ক'ত শৰাই দিম বুলি ভাবিছে? সীমান্তৰ মাকে ক'ত শৰাই দিম বুলি ভাবিছে? তোমালোকে এই দফাটো পঢ়িলেই পাবা, সীমান্তৰ মাকে নামঘৰত সীমান্তৰ হৈ শৰাই দিব। এতিয়া জন্মদিনৰ দিনা সি কি গছৰ পুলি ৰুব? জন্মদিনৰ দিনাখন সি নাহৰ গছৰ পুলি ৰুব। সীমান্তৰ 4জন বন্ধু বান্ধৱৰ নাম লিখা। এতিয়া ইয়াত লগৰীয়া বন্ধু বান্ধৱ 5জন আছে, যিকোনো 4জনৰ নাম লিখিলেই হ'ল। ৰুণজুন, মিতা, চিৰঞ্জীৱ, কৰিম, ৰতন আদি সীমান্তৰ লগৰীয়া। ইয়াৰ যিকোনো 4জনৰ নাম লিখিলেই হ'ল। তোমালোকক মই প্ৰশ্নৰ উত্তৰখিনি জাষ্ট কৈহে গৈছোঁ আৰু দেখুৱাই দিয়া নাই, যাতে তোমালোকে নিজৰ প্ৰশ্নখন চাই পেলাই এই উত্তৰখিনি কৰিব পাৰা। জন্মদিনৰ দিনা গছপুলি ৰোৱাৰ কথা সীমান্তক কোনে কৈছিল? স্কুলৰ বাইদেউকে তাক কৈছিল। দ্বিতীয়তে আছে আস্তানি অৰ্থমিলাও আহা। আস্তানি অৰ্থমিলাও আহা, পাকঘৰ। পাকঘৰটো কি হ'ব? ভাত ৰন্ধা ঘৰ, পালন কৰিবলগীয়া কৰ্তব্য, কোনো কাৰ্য নিমিত্তে মতা কাৰ্য, বাঁহৰ কাঠিৰে সজা এবিধ ঘূৰণীয়া পাত্ৰ, যত্ন লোৱা। এতিয়া প্ৰথমটো হ'ব পাকঘৰটো হ'ব কি? এতিয়া ভাত ৰন্ধা ঘৰ, য'ত ভাত ৰান্ধে। ডলা, ডলা তোমালোকে নিশ্চয় দেখিছা। ডলা কিহেৰে সজাই? ইয়াত দিয়া আছে বাঁহৰ কাঠিৰে সজা এবিধ ঘূৰণীয়া